শিক্ষাদান কৰাৰ কথা কৈছিল। তাৰ লগতে এইবাৰ আমাৰ চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ ভাষা কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা জনবিশ্বাস এইবিলাকক সন্মান কৰাৰ কাৰণে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰিছে। আজি আপোনালোক দেখিছে আমি সকলোৱে ডিঙিত এখন গামোচা লৈ আছো। এই গামোচাখন তিৱা সম্প্ৰদায়ৰ গামোচা। সমগ্ৰ তিৱা জাতিৰ সন্মানৰ প্ৰতিয়ে আমাৰ লক্ষ্য কৰি আজি আমি এই গামোচাখন লৈছো। গতিকে ইয়াত কোনো সন্দেহ থাকিব নালাগে, আমাৰ চৰকাৰখনৰ সদিচ্ছা আছে আৰু এতিয়া আমি তাক খুব পদ্ধতিগতভাৱে আমি কাৰ্যকৰী কৰাৰ কাৰণে আগবাঢ়িছো। যোৱা কিছুদিন আগত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহ আৰু লগতে অসম সাহিত্য সভাৰ সহযোগত আমি এটা ভাষা নীতি গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে সেই ভাষা নীতিটোৰ অধিসূচনাও জাৰি হৈছে, যিটো ভাষা নীতিৰ অধীনত জনজাতীয় ভাষা যিসমূহ মাধ্যম নহয়, মাধ্যম নহলেও সেই ভাষাসমূহ বিদ্যালয়ত যাতে শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে এটা নিৰ্দিষ্ট নীতি লোৱা হৈছে। যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট লেংগুৱেজ অসমীয়া, দ্বিতীয় ভাষা তেওঁলোকৰ কাৰণে ইংৰাজী, তৃতীয় ভাষা পঢ়াৰ ক্ষেত্ৰত আগতে আছিল যে 100 নম্বৰ হিন্দীয়ে পঢ়িব, কিন্তু সেই 100 নম্বৰটো ভাগ কৰি পেলাই 50 নম্বৰ হিন্দী আৰু 50 নম্বৰ তিৱা অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 50 নম্বৰ তেওঁলোকে যাতে তিৱা ভাষা পঢ়িব পাৰে তাৰ ব্যৱস্থা এই ভাষা নীতিটোৰ ভিতৰত কৰা হৈছে। বা কোনোবাই যদি মিচিং ভাষা পঢ়িব বিচাৰে বা কোনোবাই যদি ৰাভা ভাষা পঢ়িব বিচাৰে সেই ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ লগতে আজি বড়ো মাধ্যমৰ যিসমূহ আমাৰ স্কুল আছে তাতো কেতিয়াবা প্ৰশ্ন উত্থাপন হয় যে তেওঁলোকে অসমীয়া নপঢ়িব নেকি বা এই অসমৰটো ৰাজ্য ভাষা, কোনোবাই যদি ইচ্ছা কৰে জানিলে ভাল। গতিকে আজি বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে যে তেওঁলোকৰ কাৰণেও ফাৰ্ষ্ট লেংগুৱেজ বড়ো, ছেকেণ্ড লেংগুৱেজ ইংলিছ, থাৰ্ড লেংগুৱেজ 50 নম্বৰৰ হিন্দী পৰীক্ষা আৰু 50 নম্বৰৰ অসমীয়া পৰীক্ষা। অসমীয়া ভাষা নিশ্চিত হবে আটাইবিলাক ভাষাই থাকিব আৰু ঠিক তেনেকে অসমীয়া ভাষী ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলৰ কাৰণে ফাৰ্ষ্ট লেংগুৱেজ অসমীয়া, ছেকেণ্ড লেংগুৱেজ ইংলিছ, কিন্তু তেওঁ ধেমাজি জিলাৰ এজন ছাত্ৰ যাৰ মাতৃভাষা মিচিং নহয়, মাতৃভাষা অসমীয়া, তেওঁ যদি মিচিং ভাষাটো শিকিব বিচাৰে পঢ়িব বিচাৰে তেনেহলে এই ভাষা নীতিৰ অধীনত সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক মিচিং ভাষা শিক্ষা দান কৰাৰো এটা ব্যৱস্থা ইয়াতে কৰা হৈছে। এই যিটো ভাষা নীতি আছে ভাষা নীতিটো এতিয়া আমি প্ৰয়োগ কৰিব ওলাইছো। তাৰ লগতে আৰু এটা মই ভাল সংবাদ আমাৰ মাননীয় সদস্যগৰাকীক আপোনাৰ জৰিয়তে মই জনাব বিচাৰিছো, এইটো হ'ল যে বহু ঠাইত কথিত ভাষাটো ঘৰত কোৱা ভাষাটো বেলেগ, মাধ্যমৰ ভাষাটো বেলেগ। এতিয়া আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰাথমিক খণ্ডতে আমি এই ঘৰত কোৱা ভাষাটোৰ পাঠ্যপুথি প্ৰস্তুত কৰি প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰীত সেই ভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষা দান কৰাৰ এটা নীতি গ্ৰহণ কৰিছে। চাহ বাগান অঞ্চলৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, চাহ বাগান অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে মেজৰিটি তেওঁলোকে চাদ্ৰী ভাষাত তেওঁলোকে ঘৰত কথোপকথন কৰে। চাদ্ৰী ভাষা শব্দবিলাক অসমীয়া ভাষাৰ পাঠ্যপুথিৰ শব্দৰ লগত একে নহয়। গতিকে ইয়াত এটা গেপ থাকে। সেই ব্ৰিজিং মেটেৰিয়েল হিচাপে আমি চাদ্ৰী ভাষাৰ পাঠ্যপুথি ইতিমধ্যে আমি প্ৰস্তুত কৰিছো এক আঁচনিৰ জৰিয়তে আৰু ক্লাছ 1ৰ পৰা 5লৈকে আমি সেই চাদ্ৰী ভাষাৰ মাধ্যমেৰে আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ লগে লগে অসমীয়া ভাষাটোতো তেওঁলোকে যাতে ব্যুৎপত্তি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিম, যাতে যেতিয়াই তেওঁ আপাৰ প্ৰাইমেৰীলৈ প্ৰমোশ্যন হ'ব আপাৰ প্ৰাইমেৰীত তেওঁ অসমীয়া ভাষাত সুন্দৰভাৱে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে। বাগান অঞ্চলত এইটো কৰাৰ লগে লগে যিসমূহ তিৱা গাঁৱত তিৱা ভাষা ঘৰত কয়, যিসমূহ তিৱা ভাষা ঘৰত কয় সেই স্কুলবিলাকত ব্ৰিজিং মেটেৰিয়েল হিচাপে আমি এই বছৰৰ পৰাই প্ৰাথমিক স্কুলত তিৱা ভাষাৰ পাঠ্যপুথি দান কৰিম বুলি পেলাই মই আজি আপোনালোকৰ ওচৰত আপোনাক মাননীয় সদস্যগৰাকীক জনাইছো। ইয়াৰ উপৰি যিসকলে তিৱা ভাষা, মিচিং ভাষা বা কাৰ্বি ভাষা তাক ইলেক্টিভ সাবজেক্ট হিসাবে
মানে হাইস্কুলত সেকেন্ডাৰী পৰ্যায়ত ইয়াক এটা ভাষা বিষয় হিচাপে পঢ়িব বিচাৰে ইতিমধ্যে আমি বিভিন্ন সাহিত্য সভাসমূহৰ লগত আলোচনা কৰিছো যে তেওঁলোকে আমাক পাঠ্যপুথি প্ৰণয়ন কৰি দিয়ক প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰীত আমি ইয়াক ব্ৰিজিং ল্যাঙ্গুৱেজ হিচাপে ইউজ কৰাৰ উপৰি ইয়াক এটা ইলেক্টিভ সাবজেক্ট হিচাপে পঢ়াৰ সুবিধাটো আমি সেকেন্ডাৰী পৰ্যায়ত দিব বিচাৰিছো আৰু হেতু জুনে ইচ্ছা কৰে এজন বেঙ্গলী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে যদি ইচ্ছা কৰে যে মই মোৰ অঞ্চলত বহুত বড়ো ভাষী মানুহ আছে মই বড়ো ভাষাটো শিকিম তেনেহলে সেকেন্ডাৰী পৰ্যায়তে সেই বেঙ্গলী মাধ্যমৰ ছাত্ৰ বা ছাত্ৰী গৰাকীক বড়ো ভাষা শিকাৰ সুবিধাটো আমি দিব বিচাৰিছো বা যিসকলে বিচাৰে যে তিৱা ভাষা শিকিম তিৱা ভাষা শিকাৰ আমি সুযোগটো দিব বিচাৰিছো এইখিনি আমি এই আগন্তুক বছৰটোত আমি কাৰ্যকৰী